হেল্ল' গাইজ, সকলোকে নমস্কাৰ। নতুন ভিডিঅ' আশা কৰিছোঁ সকলোৱে ভালে আছে। এতিয়া বৰ্তমান আমি ধুনীয়াকৈ আপুনি ব্লগছ্লোপে চাইছে নিশ্চয়, এই ক্লিপটো দেখা পাইছে। এতিয়া আমি লক্ষ্যৰ স্থান মাজুলী আহি পালোঁ। এতিয়া আমি উপস্থিত আছোঁ, এয়া আপোনালোকে মোৰ পিছতে দেখিছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। এইখন আপোনাক মই ভিতৰৰ অংশবিলাক দেখুৱাম ধুনীয়াকৈ। যি গতিকে আমাৰ দেউতাই গাড়ীখন লৈছে, মই আহিছোঁ আৰু এইফালে কাম কৰি কৰি একদম অৱস্থা নোহোৱা হৈ গৈছে। দিয়ক একদম সেইকাৰণে আৰু চেহেৰা পাতি অলপ কৰিব নোৱাৰা হ'ল। অলপমান আপোনাক মই ভিতৰৰ অংশবিলাক দেখুৱাম, সেয়া দেখুৱাইছোঁ। এইখনে হৈছে আমাৰ উত্তৰ কমলাবাৰী সত্ৰ, আৰু আছে আউনীহাটী সত্ৰ, লগতে আৰু বহুত ধৰণৰ সত্ৰবিলাকো আছে ইয়াতে মাজুলীত। বহুত চাবলগীয়া বস্তু আছে, আপোনাক মই দেখুৱাম, লাষ্টলৈকে চাই থাকিব, আহক। এইখনেই হৈছে ধুনীয়াকৈ দেখুৱাইছোঁ। এই চাওক, এই প্ৰমুখ দুৱাৰ। এইখন শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ মাজুলী। 1595 চনত খ্ৰীষ্টাব্দত এইখন স্থাপন হৈছিল, আপোনাক মই দেখুৱাইছোঁ। চাওক ইয়াতে, আৰু এইবিলাক আছে ধুনীয়াকৈ এই কলা কৃষ্টি ধুনীয়াকৈ মৎস্য অৱতাৰ ৰূপে। এয়া আপোনাক মই দেখুৱাইছোঁ। ভিতৰলৈ প্ৰৱেশ কৰিম। প্ৰথমতে আমি এইবিলাক জোতা চেণ্ডেল খুলি লওঁ। ইয়াতে সকলোৱে খুলিছে, আমি ভিতৰলৈ সোমাম, আহক। এয়া এতিয়া ধুনীয়াকৈ আমি প্ৰৱেশ কৰিলোঁ। মই এতিয়া যাই আছোঁ, আপোনাক দেখুৱাম। এইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ নাট্যকলা কৃষ্টি ধুনীয়াকৈ আছে। প্ৰথমতে আছে এইটো, চাই লওক। ইয়াতে ধুনীয়া একদম পূৰা নিয়াৰ পৰি আছে একদম। এই থোপাপুৰা গছ, আৰু এইবিলাক সত্ৰৰ এইবিলাক কোৱাৰ্টাৰ বুলি ক'ব পাৰি। এইবিলাকত ভকত বৈষ্ণৱবিলাকে ইয়াতে থাকে, আৰু আপোনাৰ অতি পুৰণি ঘৰ হয় এইবিলাক। আপোনাক মই দেখুৱাৰ চেষ্টা কৰিম, আপুনি ৰূপটোত দেখিয়ে গম পাই যাব, যি গতিকে অতি পুৰণা ঘৰ বুলি মোক জানিব। চাওক, এইবিলাক কাঠেৰে বনোৱা হৈছে ধুনীয়াকৈ, হৰিণা। আৰু এই চাওক, এই দৰ্জাখন একদম পূৰা কাঠৰ হয়। এইখন একদম পূৰা পুৰণা, আৰু এইবিলাক ধান কাটিছে ধুনীয়াকৈ, যি গতিকে এইটো ছিজনত ধানবিলাক কাটে, সেইকাৰণে এতিয়া ধান কাটিছে। আৰু আমি এতিয়া ভিতৰত আহি আছোঁ। এইবিলাক এইফালে আছে, দেখুৱাব লগা বিশেষ নাই। আৰু সিফালে যাওক, এইবিলাক গছ গছনি চাৰিওফালৰ দৃশ্য চাওক। এইটো আমাৰ সূৰ্য দেৱতা ওলাইছে। এতিয়া আমি অলপ কিছু সময়ৰ পিছতে গাড়ী এৰি দিম, আউনীহাটী সত্ৰলৈ যাম, দক্ষিণ আউনীহাটী সত্ৰ। আপোনাক মই সেইটো দেখুৱাম, আপোনাৰ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। এইবিলাক ইয়াতে শিষ্যবিলাকক ইয়াতে পঢ়াই ধুনীয়াকৈ আপোনাক দেখুৱাইছোঁ। এইবিলাক ইয়াতে বহে, আৰু এই তাতে গুৰুৰ শিক্ষা দিয়ে। ইয়াতে গুৰু শিক্ষা দিয়ে ধুনীয়াকৈ। আপোনাক মই দেখুৱাইছোঁ, ইয়াতে বহে ধুনীয়াকৈ। ইয়াতে আগৰ দিনত আগতে ইয়াতে বহিছিল ধুনীয়াকৈ, বহি ইয়াতে আপোনাক প্ৰতিমূৰ্তি হিচাপে দেখুৱাইছে। ইয়াতে গুৰুবিলাকে ইয়াতে ধুনীয়াকৈ শিক্ষা দিছিল, ইয়াতে সকলোৱে বহিছিল। আৰু এইফালে আমাৰ সকলো আহি গৈছে, এয়া চাওক। এইটো হৈছে দবা, ধুনীয়াকৈ আছে ইয়াতে। আৰু এইফালে আপোনাক মই দেখুৱাইছোঁ, একদম ধুনীয়া ডাঙৰ নাম প্ৰসংগ কৰা এইটো এটা সত্ৰ হয়। এইখন এইবিলাক ধুনীয়াকৈ চিত্ৰ অংকন কৰিছে ইয়াতে। এয়া চাওক, ইয়াতে দবা বজোৱা, লগতে শংখ বজোৱা, বিষ্ণু সকলো আছে ইয়াতে। চাওক, এইফালে আমাৰ মেইন এই চাওক, এইফালে সকলো আছে। আৰু এইফালেও আঁকি থোৱা আছে ধুনীয়াকৈ, পুতনাৰ বধ ধুনীয়াকৈ সকলো আছে। এয়া উত্তৰ কমলাবাৰী সত্ৰ।
সত্ৰ হ'ব। হয় দিয়ক। সকলো সংগ্ৰহ কৰাখনেই হ'ল সত্ৰ। সত্ৰ কোনোবা গোসাঁই এজনে নাম এষাৰ গাই সত্ৰ পাতি আছে, সেইটোৱেই নহয়, অকল নামষাৰ গাঁৱতো গায়। হয় গাঁৱতো গাঁৱতো এঘৰ মানুহ আচ্ছা বাপ, আপুনি এতিয়া কওকচোন, এই মাজুলী বুলিলে আমাৰ কিমান সত্ৰ আছে, কিমান দূৰ মাজুলী সত্ৰ উদাসীন হিচাপে কওক, আমাৰ কিমান উত্তৰ ডিফাৰেঞ্চ? কমলাবাৰী আৰু আউনীআটী নসত্ৰ আৰু ভোগপুৰ দক্ষিণপাট এইকেইখন উদাস সত্ৰ। গৃহবাসী সত্ৰ আছে ভালেখিনি, সেইবোৰ গৃহবাসী সত্ৰৰ লেখৰ হেৰি নহয়, গড়মূৰো গৃহবাসী, গোসাঁই উদাসীন আৰু বেঙেনাটিও সেই গৃহবাসী, চামগুৰিও গৃহবাসী। এই গোটেই সত্ৰ এলেঙি ভালেখিনি সত্ৰ আছে যদিও মাজুলী কি কাৰণ বোলে, দুইখন নৈ মাজৰ কাৰণে মাজুলী। এটকা মহন্ত ঠাই বুলি কয়। এটকা কেনেকৈ? 16 এটকা, 4টা সংহতি, ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি, কাল সংহতি। আৰু যেতিয়া ৰুক্মিণীক হৰণকৈ নিয়ে, তেতিয়া ৰুক্মিণীয়ে কৈছিলে এইখনেই দ্বাৰকা নেকি? তেতিয়া কৃষ্ণই কৈছে এইখন দ্বাৰকা নহয়, পাছত এইখন দ্বাৰকা হ'ব। তেতিয়া যোজনাগুৰুৰ মিলন হৈ মণিকাঞ্চন দ্বিতীয় দ্বাৰকা নিৰ্মাণ কৰিছে মাজুলীত। ধন্যবাদ কোৱাৰ বাবে। হাত বেলেগ কৰিছে। ধন্যবাদ। এয়া আছিল দুইখন নৈৰ মাজত। ধুনীয়াকৈ আপোনালোকক মাজুলীৰ বিষয়বস্তু ধুনীয়াকৈ ক'লে। এয়া আপোনাক ধুনীয়াকৈ বুজাই দিলে। আমাৰ বাপজনে ধুনীয়াকৈ কৈছে। ইয়াৰে সত্ৰ অধিকাৰী এজন এতিয়া বৰ্তমান হেৰিত আছে, লখিমপুৰত আছে এতিয়া বৰ্তমান সত্ৰ অধিকাৰজন। আৰু এতিয়া বৰ্তমান মানে কি এই ধুনীয়াকৈ আপোনাক বিষয়বস্তুখিনি দেখুৱালোঁ, বুজালোঁ আৰু আগলৈকে যাম। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।